So welcome Mulakhan Bulakoloi. Ama Jagi Road আৰু মৰিগাঁও যেটো সংগমৰ পথ MG Road মানে কি আমাৰ নতুন যিখন ব্ৰিজ বনাই আছিল জাগিৰৰ পৰা মানে জাগিৰ অভাৰ ব্ৰিজত মানে কি জাগিত যাওঁতে আপোনাৰ লেফট সাইডে ৰাস্তাটো বহুত বেয়া হৈ আছিল বৰ্তমান এতিয়া সিসি ব্লক কাম আৰম্ভ কৰিছে ব্লক ভিডিওটো আৰম্ভ কৰো জাগিত আহি পাইছো আৰু চাওকচোন আপোনালোকে ৰাস্তাটো চাওক মানে কি আগতে বহুত বেয়া হৈ আছিল এতিয়া কিন্তু ৰাস্তাটো বঢ়িয়া বনাইছে চাওক গৈ এখন ব্ৰিজ বনাই আছিল আৰু এই ঠাইখিনি লেফট সাইডৰ এই ঠাইখিনি বহুত মানে বেয়া হৈছিল এতিয়া ফাইনেলি এতিয়া কাম হাতত লৈছে চাওক কি মজা বনাইছে দেখিছে মানে কি ৰাইজৰ বহুত অসুবিধা হৈ আছিল জাগিত আৰু মৰিগাঁও সংগমৰ পথ যিহেতু বেয়া হৈ থাকে আৰু এজাক বৰষুণ দিলে একদম পুৰা পানীয়ে ফুল হৈ যায় চাওক ফাইনেলি কি ধুনীয়া বনাইছে অন্ততঃ যেহেতু মই ডাব বেপাৰী আৰু মই ডাব লৈ আহিলেও দিগদাৰ হয় যেহেতু কাম নিৰ্মাণ হৈয়ে আছে সম্পূৰ্ণ হোৱা নাই আৰু এইখিনিলৈকে হৈছে আৰু আগতো হ'ব এইখিনি হোৱা নাই এইখিনি কাম হোৱা নাই এইখিনি কামো কৰিব তেওঁলোকে মানে কাম কৰি আছে শেষ হোৱা নাই এই মোৰ লগৰজনে কৈছে দেখিছে কিমান লাহে লাহে মানে আমাৰ টমটমক বহুত ধুনীয়া ৰাস্তা লাগে তথাপিও উপায়টো নাই জাগিৰটো আহিবই লাগিব এইখিনিলৈকে চিচি ব্লক আছে আৰু এইখিনি আছে বনাবৰ কাৰণে আৰু মই যদি চাওঁ আৰু ৰাইট চাইডৰখিনিও মানে কাম কৰিব বাকী আছে ৰাইট চাইডৰখিনি গতিকে বলকচোন আগলৈ যাওঁ বোলো মই ইয়ালৈ আহি থাকোঁতে আৰু মোৰ বন্ধু এজনক লগ পালোঁ আমাৰ যে এই কামখিনি যে কালী মন্দিৰ অপজিটত না এই কামখিনি যে চৰকাৰে হাতত লৈছে তুমি কি বুলি কোৱা কামটো কৰাৰ কাৰণে ভাল হৈছে নে বেয়া হৈছে হে মানে কি ৰাইজৰ বহুত অসুবিধা হৈ আছিলে আৰু ফাইনেলি কি এতিয়া ধুনীয়াকৈ কাম যিহেতু হাতত লৈছে আৰু বৰষুণ এজাক দিলে একদম বানপানী বুজিছে একদম কি ক'ব গতিকে এতিয়া এইখিনি কাম যে হাতত লৈছে বহুত ধন্যবাদ তেওঁলোকক ধন্যবাদ দিব লাগিব আৰু আমাৰ যিখিনি ৰাইট চাইডে যিখিনি কাম সেইখিনিও চাগে হাতত ল'ব মই এবাৰ দেখুৱাই দিওঁ কেনেকুৱা অৱস্থা হৈ আছে মই আহিছোঁ এতিয়া ৰাইট চাইডে আৰু চাওকচোন সেইখিনি কামো হাতত ল'ব চাগে বুজিছে বম গাঁত হৈ গৈছে চাওক মানে কি সেইখিনি কাম হোৱাৰ পিছতহে চাগে এইখিনি কাম হাতত ল'ব তেওঁলোকে আৰু সেইখিনি কাম বনাই দিলেও বহুত ভাল হ'ব এতিয়া মই আহি আছোঁ ধৰক আপোনাৰ গেটৰ পৰা ৰেল গেটৰ পৰা আহি আছোঁ ধৰক এই গাঁত গৰু গাঁত দেখিছে এইখিনিও কাম হাতত ল'ব চাগে কাৰণ সেইটো চাইড বনাইছে যিহেতু সেয়াটো বনাব দেখিছে চাওক বাবাৰে এই যে কিমান গাঁত চাওক কেনেকুৱা ডেঞ্জাৰ হৈ আছে দেখিছে সেইখিনি কাম কৰিলেও ভাল লাগিব চাগে এনেকুৱা অৱস্থা দেখিছে চাওক যে এইখিনি বনাই দিলেও ঠিক হ'ব গতিকে কেতিয়া বনাই এতিয়া আৰু আপোনালোকে চাগে জাগিত মৰিগাঁও অহা যোৱা কৰি আছে চাগে আৰু দেখা পাইছে চাগে যে ৰেল গেটৰ পৰা সেইখিনি কিমান বেয়া ৰাস্তা এতিয়া ফাইনেলি মানে তেওঁলোকে
মানে ৰিপেয়াৰিং কৰিব ধৰিছে, বহুত ভাল লাগিছে। আৰু মানে বৰষুণ বতল দিলেও এনেকৈ পানী জমা নহ'ব চাগে। এয়াই আছিলে আজি মোৰ ভিডিঅ'টো। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'লৈ। বাই বাই, শুভৰাত্ৰি।